উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলে তুমি আপোন বুলিয়ে না 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 ৰদালিও তুমি বৰষুণো তুমি তুমি এইটো এখোজে দুখোজ কৈ কাষলে আহিছো তুমি এইটো তুমি শব্দ তুমি কোলাহল তুমি এই জানা মোৰ আবেগকুমল সমাহিত তোমাতে সুৰ উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নকবা কথা কবিতাৰে মৰমৰ কোমল ভাষাৰে উশাহে কব সুধিলে জোনাকে দাওরে মৰম অভিমানে তুমি আছাছো মই হিয়াতো নদী বয় চুলেই খুটি হয় ৰৈ যোৱা একেবাৰে তুমি শব্দ তুমি কোলাহল তুমি এই জানা মোৰ আবেগকুমল সমাহিত তোমাতেই সুৰ উশাহে কব সুধিলে তুমি আপোন বুলিয়ে নমস্কাৰ, মই নীপ। বৰ্তমান মানৱ সমাজত এক ব্যাধি স্বৰূপে থিয় দিছে কেঞ্চাৰে। মোৰ পত্নী শ্ৰী হিয়া গগৈ, তেওঁ এই ব্যাধিত আক্ৰান্ত হৈছে। আজি প্ৰায় 2 মাহৰ পৰা চিকিৎসাধীন হৈ আছে। তেওঁ ইতিমধ্যে তেওঁ ৰেডিয়েশ্যন আৰু কেমোথেৰাপি লৈছে। লোৱাৰ ফলত তেওঁৰ চুলি ইতিমধ্যে সম্পূৰ্ণ গুচি গৈছে আৰু আপোনালোকে দেখি পাইছে মই তেওঁৰ লগতে চুলি কাটি দিছো। আমাৰ এই সংগ্ৰামখনত মোৰ বন্ধু দেবা গীতছ, তেওঁক মই ইতিমধ্যে অনুৰোধ জনাইছিলো যে আমাৰ বাবে এটা গীত গাবলে, যিটো শেখৰদাৰ এটি অতিকে মোৰ ভাল লগা গীত উশাহে কব সুধিলে। সেই গীতটি গাবলে মোৰ বন্ধু মোৰ দেবাক মই অনুৰোধ জনাইছিলো। তেওঁ অতি ধুনীয়াকে এই গীতটিকে গাই সজাই ধুনীয়াকে মোক পঠাইছিলে। দুখাৰিমান শুনিয়ে ইমান ভাল লাগিছিলে গানটো। আমি সঁচাকে মই আৰু মোৰ পত্নী সহধৰ্মী হিয়াই গানটো শুনি দুইটাই চকুলো বোৱাইছিলো। মোৰ অতিকে ভাল লগা এটি গীত আছিলে, সেইটো মই হিয়াৰ বাবে ডেডিকেট কৰিছিলো আৰু দেবাৰ কণ্ঠত মই গোৱাবলৈ চেষ্টা কৰিছিলো। দেবাক মই অনুৰোধ কৰিছিলো, সি মোৰ পুৰণা বন্ধু, তাক মই কৈছিলো গাবলে। ইমান ধুনীয়াকে গানটো গাইছে। আশা কৰো আপোনালোকে গানটো শুনিব আৰু মোৰ আৰু বিশেষকে হিয়াৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে তাই সুস্থ হৈ উঠে। যিখন আমি যুদ্ধত নামিছো, যুদ্ধখনত জয় হওক।
আৰু আমাৰ বাবে কিঞ্চিত হ'লেও প্ৰাৰ্থনা কৰক যাতে আমি এই যুদ্ধখনত জয় হওঁ। আমি যেনেকৈ হাঁহি আছিলোঁ, আমাৰ হাঁহি থকা মুখখন যেন, বিশেষকৈ তাৰ মুখখন যেন মই চাই থাকিব পাৰোঁ, তাৰ বাবে প্ৰাৰ্থনা কৰক। মই তাকে বিচাৰিছোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ।